আপুনি মালা নেকি বাৰু? জীৱনটো মানে মোৰ ধ্বংস হৈ যাব মানে গম পোৱা নে নাই? হেল্ল' এভৰিৱান, নমস্কাৰ। নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। ঘৰলৈ আহিছিলোঁ মানে দুদিনমানৰ কাৰণে। গেলা বতৰ, অলপমান অকণমান সময়ৰ কাৰণে ৰ'দ দিয়ে, আকৌ অকণমান সময়ৰ কাৰণে বৰষুণ দিয়ে। চ' ওলাই যাব পৰা নাই ক'তোতে। একচুৱেলি কি কোনো নাই, তাই আছে গুৱাহাটীত। চ' ভিডিঅ' আগবঢ়াব পৰা নাই আপোনালোকৰ কাৰণে। মানে একচুৱেলি কি অকলে ভিডিঅ' মানে ভালেই নালাগে তাই নাথাকিলে। চ' সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু আজি ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' এটা শ্বুট কৰোঁ। আৰু থাম্বনেইলটো চাইতো গম পাইছেই, আজি মানে প্ৰেংক কল না। আজি প্ৰেংক কল কৰিম, মানে প্ৰেংক কল শুনকে কৰিম। আৰু মানে কি হৈছে, আমাৰ দেউতাক মানে এণ্ড্ৰইড মোবাইল চলাব নোৱাৰে। চ' দেউতাৰ কাৰণে এটা কিপেড থকা মোবাইল আনিব লগা হৈ গ'ল আৰু সেইটো আৰু 4G ছাপৰ্ট, সেইকাৰণে জিঅ' চিম এটা ওলাই দিলোঁ। চ' জিঅ' নেটৱৰ্কটো আৰু চবেই ইউজ কৰিয়ে থাকে। চ' আমি ভাবিলোঁ জিঅ'কে ইউজ কৰোঁ। আৰু সেই নাম্বাৰটো মানে শুনৰ তাত নাই, মানে তাইক এতিয়ালৈকে দিয়েই নাই মানে নাম্বাৰটো। বেছি দিন হোৱাই নাই আনা, আৰু তাই মই নাছিলোঁতো ঘৰত, সেইকাৰণে তাইকো দিয়া হোৱা নাই, নহ'লেতো পাই গ'ল সেই নাম্বাৰটো। আৰু সেইটো নাম্বাৰৰ সৈতে আজি কল কৰিম, পূৰা প্ৰেংক হ'ব নেকি। আৰু মানে কি ৰাতিপুৱাৰ পৰা তাইক যেতিয়া লগ পাই থাকোঁ ন, যেতিয়া লগত থাকোঁ আমি বা ইফালে সিফালে ওলাই যাওঁ, ৰাতিপুৱাৰ গালিটো শুনিয়ে থাকোঁ। আজি গালিটো শুনিব পৰা নাই ৰাতিপুৱাৰ পৰা। চ' শান্তি লগা নাই, গালি মানে দিয়ে আছে। দেখিছেনে অৱস্থাটো? চুলি সৰি আছিলে, কাটি দিলোঁ, ধামাকা গালি পৰি আছে, আৰু অলপ গালি শুনি দিওঁ। প্ৰেংক কল কৰিম, গালি শুনিম, আপোনালোককো দেখাম কি গালি দিয়ে নেকি। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাইনেলি মোবাইল ৰেডি হৈ গ'ল আৰু চাওঁ কেনেকুৱা ৰিয়েকশ্যন দিয়ে। মানে চিনি নোপোৱা নাম্বাৰবিলাক খুব কমেই ৰিচিভ কৰে, চাই লওঁ কেনেকুৱা হয় নেকি। ৰিচিভটো কৰিব পাৰে হয়নে? মোবাইল ৰেডি। অ' গানটো নাবাজিলে যে, বাজিব লাগিছিল দেখোন। হৈ যাব, চলি যাব। উঠালে উঠালে উঠালে। নকৰিব যেন লাগিছে ৰিচিভ। নুঠালে, আকৌ পাছত এবাৰ ট্ৰাই কৰিম। আৰু তেতিয়ালৈকে অকণমান মিস্ত্ৰীৰ লগত যোগালী হৈ যাওঁ। যোগালী নহয় মানে ছুপাৰভাইজাৰ। একচুৱেলি কি হৈছে, আমাৰ আগৰ যিটো বাথৰুম আছিলে সেইটো ভাগি দিলোঁ, মানে ভঙা নাই, আধা ভাঙা হৈছে, আধা আছে। তাতে মানে ছাইডতে নতুন এটা বনাই থকা হৈছে। চ' তাতে মিস্ত্ৰী আহিছে, মানে মিস্ত্ৰীয়ে টাইলছৰ কাম কৰি আছে। তাতে মই অকণমান ৰখি আছোঁ, মানে চাই আছোঁ কেনেকুৱানো কাম কৰিছে, কেনেকৈ লগাব লাগে দেখাই আছোঁ। আৰু সেইকাৰণে পিছফালে যাওঁ ব'লক, মিস্ত্ৰীকো চাওঁ, আপোনালোককো দেখাম কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি দেই, মানে টাইলছৰ ডিজাইনটো। আৰু এইফালে টাইলছ ভিজাই ৰাখিছে পানীত, মানে ৱালত লগাবৰ কাৰণে। আৰু এইফালে পূৰা গুদাম টাইপ হৈ আছে, দেখিছেনে কেনেকুৱা লাগিছে বাৰু ডিজাইনটো। ইয়াতে ধৰিব পৰা নাই ন ডিজাইনটো, দেখাই আছোঁ ৰ'ব। এইফালে লগাই আছে বাৰু। অ' ভাইলো কেনেকুৱা, ঠিকে আছে নাই? আৰু এই আমাৰ মিস্ত্ৰী দাদাই পূৰা টাইলছ লগাই আছে। কেনেকুৱা লাগিছে বাৰু ডিজাইনটো? কমপ্লিট হোৱাগৈ নাই বাৰু, কৰি থকা হৈছে। ত' ফোন অহালৈকে আৰু ৰখি দিওঁ অকণমান নেকি। তাই আহিলে পূৰা প্ৰেংক কল কৰিম, চবকে শুনাম। গালিটো আপোনালোকেও শুনিব, ময়ো শুনিম। মানে আপোনালোকে ফিল কৰিব নালাগে আৰু মই ফিল কৰিম আৰু বাকীখিনি, নে কি কয়? অথনিটো ৰিচিভ নকৰিলেই, আৰু এবাৰ কৰি চাওঁ। এবাৰ ৰিচিভ কৰিলেই হয় আৰু। গানটো বেয়া লগা নাই। হেল্ল', আপুনি মালা নেকি বাৰু? মই মানুহে কৈছোঁ। নাই, মই আপোনাক চিনি পাওঁ ন, আপুনি নাপালে নহ'ব নহয়। আপুনি পালেও নাপালেও প্ৰব্লেম নাই, মানে মইতো চিনি পাওঁ। নে মই এনেই মানে মানুহে কৈছোঁ বুলি কৈছোঁৱে ন। হেল্ল', কাটি দিলে।
কাটি দিলে আকৌ এবাৰ ট্ৰাই কৰি আছোঁ ৰ'ব নে কি আকৌ এবাৰ কৰি চাওঁ কিবা কৰে নকৰিব যেন লাগিছে ৰিচিভ নি হোগা ৰে বাবা এবাৰ যদি ৰিচিভ কৰে কেনেবাকে ধামাকা গালি দিব মানে বৰ বেলেগকে পৰিব গালিটো আৰু নে কি হেল্ল' হেল্ল' নহয় মানে তোমাৰ মানে খং উঠিলে ভইচটো ইমান ধুনীয়া শুনি ন একদম মই মানে পাগল হৈ গৈছোঁ জানানে আৰু তুমি মোৰ কাৰণে একদম পাৰফেক্ট গম পোৱা নাই আৰু মানে মায়ে মানে মোৰ কেৰেক্ট নহয় মানে কি জানে মানে একদম মায়ে মানে তোমাৰ নিচিনা ছোৱালী মানে একদম বিচাৰি আছে জানানে এনেই মোৰ বিয়াৰ বয়সটো হৈছে ন অলপ চলপ আৰু এনেই তুমি ইচ্ছা নহয় 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 তুমি মানে ইচ্ছা কৰিলে পাৰা মানে আৰু মই কথাটো পাতিব পাৰোঁ তোমাৰ মানে মাৰ লগত আৰু হা নাই 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 নকৰিবা এনেকৈ নকৰিবা না প্লিজ মানে জীৱনটো মানে মোৰ ধ্বংস হৈ যাব মানে গম পোৱা নে নাই হেল্ল' হেল্ল' কাটি কাটি দিলে শেষ মই শেষ মানে আৰু মই শেষ কৰি দিব মোক আৰু চেছ মই আৰু এবাৰ ট্ৰাই কৰি চাওঁ ৰ'ব ব্লক ব্লক আহি গ'ল আহি গ'ল আহি গ'ল আহি গ'ল আহি গ'ল হেল্ল' 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 কিবা হৈছে তোমাৰো নহয় কোৱাচোন কি হৈছে মই একো হোৱা নাইতো ন এই মাত্ৰ এনেকুৱা আৱাজ এটাতে ফোন আহি আছে ইমান মানে তুমিয়ে কৰি আছিলা নেকি নহয় মই কিয় কৰিম আকৌ তোমাৰ মই এতিয়া মিস্ত্ৰীৰ লগত লাগি আছোঁ তুমি গম পোৱাই দেখোন টাইলছ চাইলছ হৈ আছে কাম চাম হে কাম চামতে কি ফকত তুমি কৰি আছা তুমি তেনেহ'লে মাথাটো খাই দিছো কোনে বা কৰি আছে তেনেকে বোলে সেইকাৰণে তোমাক ফোন কৰিছো বোলো কিবা নাম্বাৰটো দিবৰ কাৰণে বোলো হেৰি নাম্বাৰটো দি দিওঁ আৰু তুমি কি কৰা বুলি ইমান হেৰি কৰি আছা তুমিয়ে মানে সেইটো অকণমান কিনে মই হেৰি কৰিছোঁ আৰু মানে হ'ব একদম চব সময়তে কাম কৰি থাকিলেও মানে শান্তি নাই দিয়া কি কৰি আছা মই এতিয়া কি কৰিছো ভাত বনাই আছো কি বনাবা আজি আলু পিটিকা এই মানে আলু পিটিকা খাই মানে খুব ভাল পায় মানে আলু পিটিকাৰ প্ৰেমিক এওঁ জেনেৰেলি আমি আলু পিটিকা খাওঁ কিন্তু আজি আমাৰ স্পেচিয়েল ভেন্দি ভাজি ভেন্দি ভাজি স্পেচিয়েল ভেন্দি ভাজি অকণমান স্পেচিয়েল বনাই নে আমাৰ কাৰণে সেইটো বহুত স্পেচিয়েল মানে এতিয়া কাৰণ সদায় সদায় আলু পিটিকাই খাই আছো ন ঠিক আছে দিয়া হে মোৰ এনেই হেৰিটো ব্লগটো বনোৱা হৈ গ'ল আৰু দিয়া বনোৱা খোৱা দিয়া হ'ব দিয়া ঠিক আছে হৈ গ'ল ডান চ' অকণমান আকৌ মিস্ত্ৰী চলাওঁগৈ তাৰপিছত আকৌ লগ পাইছোঁ নেকি আৰু এইফালে আহি পেলাই আমাৰ ভাইটি দীপু কি কৰি আছে তই বাৰু এইবাৰ সি কি হৈছে ডক্টৰ টাইমিঙত ধৰিছে এইবাৰ সি বোলে ক'ৰবা এনেকুৱা কিবা চেম্পিয়নশ্বিপত সোমাব বোলে সেইটো কাৰণে মোবাইলতে প্ৰেক্টিছ কৰি আছে এতিয়া না
আপোনালোকে ইয়াক ছাপোৰ্ট কৰিব। মিষ্টাৰ দীপু কাশ্যপ প্ৰেক্টিছ কৰি আছে ডক্টৰ ড্ৰাইভিঙৰ। কি গাড়ী ল'বা? কি ল'বি তই? কি গাড়ী লৈ যাবি? KOS A-Class KOS বোলে। ওলাব আপোনালোকে ফুৰিবলৈ যায় দেই। KOSত সি বোলে ডুবাই ফুৰাবলৈ নিব বোলে আপোনালোকক। আহি যাব নেকি? ডুবাই নাযাবগে। ক'ত যাবি? এইখন গাড়ী ডুবাই নাযায়। পাই যাব পাৰোঁ না, শিকি আছে তেতিয়া চলাবলৈ। আহি যাব ডুবাই যাম KOSত। পাৰফেক্ট টাইম বোলে। ভাইটি আৰু মই এইফালে ওলাই আহিলোঁ অকণমান, কিছুমান কাম আছে কৰিবৰ কাৰণে। কি আনিব লগা আছে? ই এনেই যায় মানে মোৰ লগতে কিবা অলপ ল'ব লগা আছে। কাম দুটামান আছে কৰি আহোঁ। এতিয়া আছোঁ আমি ধুনীয়া পৰিৱেশৰ মাজত। আমাৰ ঘৰলৈ অহা ধুনীয়া পৰিৱেশ এইখিনিয়ে সঁচাকৈ বহুত ভাল লগা। এতিয়া বাৰিষা সময়তো ধান চান ৰোৱা আৰম্ভ কৰিছে আৰু। একচুৱেলি বাৰিষা হোৱা নাই ন? বাৰিষা কেতিয়াবা হ'ব? মানে বহাগ মানৰ পৰা ন? জেঠ আহাৰৰ পৰা আৰু তেতিয়া আৰু ভুই ৰোৱা কামবিলাক আৰম্ভ হয়তো। ইয়াতে আগতীয়াকৈ ৰুইছে, বহুত ধুনীয়া। আৰু দুদিনমানৰ পাছত যেতিয়া ধান গছখিনি আৰু অকণ ওখ হ'ব, বতাহত পূৰা কি মজা লাগিব চাই নে? তাৰপিছত আমাৰ আহি যাব তোমালোকে ফটো উঠিবৰ কাৰণে। পিংলেন আছে নহয় আগত। এটা পিংলেন কোনে দিলে? পিংলেন নামটো বুজি পোৱা নাই। আমাৰ গাঁৱৰ পিংলেন মাজতে জামুগুৰি হাটত দেখিছিলে, একদম ধুনীয়া গুলপীয়া চাদৰৰ নিচিনাই গৈছিলে ফুলৰ ন? তাতে নাম দিছিলে পিংলেণ্ড। আমাৰ ইয়াতো অলপ ফুলিছে দুডালমান, অকণমান জেগা আৰু। গুণ্ডা টেক্স ল'বি নেকি? যি কি নহওক আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। মানে অলপমান কামো আছে কৰিব লগা আৰু ফুটেজ ল'ব পৰা নহ'ব। ত' ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ সকলোকে পুনৰ লগ পাম। তেতিয়ালৈকে টাটা বাই বাই।